ইউটিউব চেনেল আৰু আজি আমি এঠাইলৈ যাম যেহেতুকে মনসা পূজা চলি আছে আমি মনসা পূজা চাব যাম মিৰ্জাত সো এতিয়া আমি ফ্ৰেছ হ'ম হৈ ওলাই মিলি আপোনালোকক দেখাই আছো আৰু আমি এতিয়া হৈ গলো ৰেডি যাবৰ কাৰণে এতিয়া গাড়ীক ফোন কৰিছো আহি পেলে যাম আৰু দেউতা ৰখি আছে মিৰ্জাত অফিচৰ পৰা বাইৰে বাইৰে আহি কিনে তাতে আৰু এতিয়া আমি গাড়ীত বহিছো গৈ আছো এতিয়া ইহঁত দুজনী বহিছে ইয়াতে মা বহিছে আগত দেখা নাপাওঁ যিহেতুকে ৰাতি হৈছে আৰু আমি পালো মিৰ্জা ইয়াতে ৰখি আছে দেউতা কিন্তু ক'ত বা আছে নাজানো আৰু দেউতা আহি পাইছে আৰু আমি এতিয়া বহিবৰ গাড়ী এতিয়া একেবাৰে লগ পাম মন্দিৰলৈকে বাকী এতিয়া গৈ আছো আমি আহি পালো কাৰণ বহুত জাম দেখা পাইছে আৰু বহুত মানুহ হৈছে এতিয়া যাম ভিতৰলৈকে আৰু আমি এতিয়া পালোঁ নীৰেশ্বৰী মন্দিৰৰ গেট আৰু আজি যিহেতুকে আছিল অষ্টমী পূজা মানুহৰ বহুত ভিৰ চ' ব'লকচোন ভিতৰলৈ গৈ থাকোঁ আৰু ইয়াতে বহুতকেইটা মন্দিৰ আছে এইটো হৈছে কালী মন্দিৰ প্ৰথম যেন লাগছে মোৰ আৰু আমি এতিয়া লগ পালোঁ গীতা বাক তাই ফটো উঠি আছে আৰু আমাক দেখা পাই মাতিলে আৰু কালী মন্দিৰটোৰ ওচৰতে আছে মহাদেৱ মন্দিৰ আৰু আমি এতিয়া প্ৰৱেশ কৰিম মহাদেৱ মন্দিৰলৈকে আমি এতিয়া মহাদেৱ মন্দিৰৰ পৰা ওলাই আহি যাম আমি এতিয়া মেইন মন্দিৰলৈকে মেইন মন্দিৰ সোমোৱাৰ লগে লগে অপজিট চাইডে আছে আৰু এটা মন্দিৰ আৰু মই মেইন মন্দিৰৰ ভিতৰতো আছে বহুতকেইটা মন্দিৰ আৰু আমি এতিয়া যাম বলক এতিয়া চাওঁ আমি জকি নাচা
দেউতা গৈ আছে ডনেশ্যন দিবলৈ। আৰু ওচৰতে আছে মহাদেৱ পাৰ্বতীৰ মন্দিৰ, তাত মা গৈছে সেৱা কৰিবলৈ। আৰু দেউতাই দিলে ডনেশ্যন আৰু কৈছে যে আমি ভোগ খাবলৈ। আমি এতিয়া গৈ আছোঁ ভোগ খাবলৈ, যিহেতুকে কমিটিৰ পৰাই ক'লে খাবৰ কাৰণে গৈ আছোঁ। আৰু প্ৰত্যেক বছৰে খোৱা যায় আমাৰ। আৰু আমাৰ আহি গ'ল এতিয়া গৰম গৰম খিচিৰি। খিচিৰি খাই ওলাই অহাৰ পিছতে লগ পালোঁ ছাৰ এজনক আৰু কথা পাতিলোঁ বহুত সময়। আৰু এতিয়া যাই আছোঁ দোকানবিলাক চাবলৈ। দোকানবিলাক নাচালে ভাল নালাগে চেঁচা। আৰু সৰুকৈ এখন আহিছে নীলা ৰজাৰ, সৰু বাচ্ছাবিলাকৰ কাৰণে। কাপোৰৰ লগত মিলাই। আৰু আমি এতিয়া আহি পালোঁ ঘৰ, 10টা বাজে আৰু তাতে মানে সোমাই থাকিলে গমেই নাপায় যে কেইটা বাজিল কি হ'ল। আৰু আজিৰ ভিডিঅ'টো এইখিনিতে আছিল। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।